নমস্কাৰ মই পবিত্ৰ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চিনাকি অসম আৰু আজি এটা বিশেষ কথাৰ বাবে ভিডিওটো বনালো ৰঙত এখন সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক দুটি মনৰ জোনাকক বৰ্তমান যি অভিনয় কৰি আছে কমল লোচন আৰু উপাসনা আমি যাক উপাসনা বুলি গম পাওঁ বৰ্তমান উপাসনা আৰু উপাসনাৰ যেটো চৰিত্ৰ তাক লৈ বৰ্তমান সামাজিক মাধ্যমৰ চৰ্চা কিন্তু মই আজি যেটো ভিডিও আপোনালোকৰ বাবে আগবঢ়াম বা বৰ্তমান সামাজিক মাধ্যমৰ চৰ্চা হৈ আছে সেই বিষয়টো হৈছে এজন তৃতীয় লিংগৰ পুৰুষ আৰু সেই পুৰুষজনে ইমান এটা সুন্দৰ প্ৰতিভা লুকাই আছে তেওঁ সেই প্ৰতিভাৰ জৰিয়তে বৰ্তমান সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উপাসনাৰ প্ৰিয়মক এতিয়া যে ফেলাৰ কৰি তেওঁ যে মঞ্চত আহিব বা মঞ্চত আহিবলগীয়া এজন তৃতীয় লিংগৰ পুৰুষ বা তেওঁ এটা উদ্যম আছে তেওঁৰ প্ৰতিভা আছে সেইটো প্ৰকাশ পাইছে গতিকে আজি সেই ভিডিওটোলৈ আপোনালোকৰ মাজলৈ আহিছো যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কৈ দিব বিচাৰিছো যদি আপোনালোকৰ কিবা প্ৰকাশ কৰিবৰ পৰা কিবা ভাল প্ৰতিভা থাকে বা প্ৰতিভাৰ সম্ভেদ পায় তেতিয়া হলে মোৰ কন্টাক্ট নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে মোৰ কন্টাক্ট নম্বৰ হৈছে 6002071211 মই ডেসক্ৰিপচনত দিছো আপোনালোকে স্ক্ৰিনত দেখিছে 6002071211 নম্বৰত যোগাযোগ কৰিব পাৰে আৰু মোলে ভিডিওসমূহ পঠাব পাৰে মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম মোৰ ইউটিউব চেনেলৰ জৰিয়তে গতিকে বিভিন্ন প্ৰতিভাৰ সমৃদ্ধ মই প্ৰকাশ কৰিম আপোনালোকৰ আগলৈ সুন্দৰ প্ৰতিভা লৈ আহিবলৈ আশা কৰিম বা আপোনালোকৰ আশীৰ্বাদ লাগিব আগবাঢ়ি যাবলৈ গতিকে আশা কৰিছো আজি মোৰ ভিডিওটো আপোনালোকৰ বাবে আগবাঢ়িছো যদি ভিডিওটো ভাল পায় পুনৰ কৈছো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু প্ৰিয়ম উপাসনা প্ৰিয়মক এবাৰ টক্কৰ দিবলৈ আহি আছে এজন তৃতীয় লিংগৰ পুৰুষ বিশেষকৈ পুৰুষ হয় কিন্তু তেওঁ মহিলাৰ যেটো চৰিত্ৰ সুন্দৰকৈ ৰূপায়ণ কৰিব এই মুহূৰ্তত আগবাঢ়িছো আপোনালোকৰ বাবে চাওক জানাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ধবৰে খেলি থাকে ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ পিয়াহটো পিও হয় মোৰে জানাই নাছিলো মোৰ বাবে তোমাক নিমাত জনক ভৰিও খেদি ফুৰে লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে তুমি চালিচোন জন্তৰাবোৰে পোহৰ সামৰে আশীতে শেষ উশাহেও ল'ব তোমাতে জিৰণি তুমি যে মোৰ আধা লিখা জীয়া কাহিনী ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে